এইবোৰ এন্ড্ৰইড আছে এই এন্ড্ৰইডবোৰ গোটেই বাহিৰত দলিয়াই দিম আজি কোনে লৈ যায় লৈ যাব 1 2 3 ইয়ে হে গাইজ আপুনিও যদি এন্ড্ৰইড চলাই বৰ হৈ গৈছে তেনেহ'লে পেলাই দিয়ক এন্ড্ৰইড এইবোৰ নালাগে চলাব কাৰণ এন্ড্ৰইডৰ দামত এইফালে আইফোন আহি গৈছে এই এটা লাইন আছে আইফোনৰ আৰু এই এটা লাইন আছে আইফোনৰ চ' গোটেইবিলাকৰ আজি দাম কৈ আছো চাওক গোটেইবিলাকৰ দাম চাওক যদি নলয়ও আপুনি দামটো বুজি লওক দামটো যাতে আপুনি আপোনাৰ যদি কোনোবাই লগৰে লয় যাতে আপুনি ক'ব পাৰে এইটো দাম ইমান আহিব তই ইমানত লৈ কেনে ঠগ খাইছ চ' দামবিলাক গোটেই জানি লওক কোনটোৰ প্ৰাইচ কিমান আহে চ' এইটো ফাৰ্ষ্ট লৈছো যাতে এইটোৰ পৰা ষ্টাৰ্টিং কৰিম এইটো আছিলে আপোনাৰ আইফোন 12 আছিলে এইটোৰ প্ৰাইচটো আছিলে আপোনাৰ 26000 আইফোন 12 128GB আপুনি 26000ত পাই আছে আহক মাইৰা মোবাইলছত আহক ভিজিট কৰি লৈ যাওক যদি ল'ব খোজে আৰু এইফালে এইটো আছিলে আইফোন 12 এইটো অলপমান বেটাৰী হেল্থটো বেছি আছিলে সেইকাৰণে এইটোৰ প্ৰাইচটো আছিলে আপোনাৰ 28000 এইটো আইফোন 12 আছিলে এইটোৰ প্ৰাইচটো অলপমান বেছি আছিলে বেটাৰী হেল্থৰ কাৰণে চ' এইটো 28 আছিলে আৰু এইটো 26 আছিলে আৰু এইটো ব্লু কালাৰত এইটো এইফালে আছিলে আইফোন 12 এইটোৰ অলপমান বেটাৰী হেল্থ কম আছে এইকেইটাতো সেইকাৰণে এইটো আপুনি পাই আছে 23000 এইটো আছিলে আইফোন 12 এইকেইটা কালেকশ্যন আছিলে এইকেইটা কালেকশ্যন কৰিলে আইফোন 12 আছিলে এইটো প্ৰাইচটো আছে এইটো আপোনাৰ 128GB আছিলে আৰু এইটো আপুনি পাই আছে 27000 টকা অনলি 27000ত পাই আছে আপুনি এইটো আইফোন 12 আৰু এবাৰ দেখাম মই 12 মিনিৰ প্ৰাইচটো অলপমান কম হৈ যায় গোটেইকেইটাতকৈ 12 মিনিৰ প্ৰাইচটো কম কাৰণ ইকুইট মিনিটি ফোন এইটোৰ বেটাৰী ভাল আছিলে এইটো আপুনি পাই আছে অনলি 22000ত 12 মিনি পাই আছে আপুনি চাওক 12 মিনি 22000ত পাই আছে এবাৰ আমি আহিছো এইফালে 13ৰ ফালে 13 আছিলে আমাৰ তাত এই 3 পিছ 13 আছিলে 13ৰ প্ৰাইচবোৰ মই কৈছো এইটো আছিলে আইফোন 13 128GB আছিলে এইটোৰ আইফোন 13 128GB এইটো আপুনি পাই আছে অনলি 35000ত এইটো পাই আছে আপুনি আৰু এইটো আছিলে আপোনাৰ 256GB বেটাৰী হেল্থৰ এইটো ভাল বেটাৰী হেল্থ ভাল আছিলে এইটো আপুনি পাই আছে অনলি 38000ত এই গুড কণ্ডিচনৰ ফোনটো পাই আছে বেটাৰী হেল্থ ভাল আছিলে এইটোৰ এইটো 48000ত পাই আছে আপুনি ৰেড কালাৰৰ আইফোন 14 চ' চাব পাৰে কণ্ডিচন চাব পাৰে 256GB 128GB আপুনি পাই আছে 45000ত 42 কৰি দিয়া না কি 45 কৰি আছা দিয়া এইটো 42000ত পাই আপুনি আহক 42000ত 2000 টকা ডিসকাউন্ট 3000 টকা ডিসকাউন্ট পাই গ'ল 3000 টকা ডিসকাউন্ট আৰু এইটো পাই আছে আপুনি 45000 এইটো এইটো 42000 42000ত পাই সব ডিসকাউন্ট কৰি দিছো অকল মাইৰা মোবাইলত আহিব লাগে আৰু মোবাইলবোৰ লৈ যাব লাগে এফালে এইটো 256GB আছিল 256GB এইটো প্ৰাইচটো কিমান আছিল এইটো 128GB হয় দিবা না 256GB কৰি দিবা আইফোন 13 Pro চাব পাৰে এইটো একদম গুড কণ্ডিচনত আছিলে বেটাৰী হেল্থ আপোনাৰ 90 প্লাছ আছিলে এইটো আপুনি পাই আছে অনলি 53000ত আৰু এইটো আছিলে আপোনাৰ 14 Pro Max 13 Pro Max বাবা আৰু এইটো আছিলে আপোনাৰ ইফালে 13 Pro Max চাব পাৰে এইটো 13 Pro Max এইটো আপুনি পাই আছে অনলি ওয়ান কিমান আছে এইটো প্ৰাইচটো 56000 নাই কমাই দিয়া কমাই দিম কিমান কমাম কোৱা 51 ঠিক আছে 14 Pro Max 80000 টকা আহিব ডাইৰেক্ট ৰাউন্ড ফিগাৰ হৈ 80000 টকাত পাইছে আপুনি ৰাউন্ড ফিগাৰত 14 Pro ঠিক আছে আৰু 1000 কমাই দিলো যোৱা 79000 যোৱা আৰু 1000 কমাই দিলো 78000 ইমান ডিসকাউন্ট দি আছা আহক এইবাৰ দেখাম আমি এইটো 14 Pro Max সিরিজ চাবৰে Max 14 Pro Max এইটো পাই আছে আপুনি এইটো কিমান জিবি আছিলে 256GB 14 Pro Max এইটো আপুনি পাই আছে তিনিটা কেমেৰাৰ 81000 মইতো 84000 ক'ব ওলাইছিলো 84000 ঠিক আছে 84000 বাদ দিয়া 81000 দিলে মাইৰা মোবাইলত পাই যাব আইফোন 14 Pro Max 256GB আহক এবাৰ এইটো মই দেখাই আছো আইফোন 10 ৰ প্ৰাইচটো কিমান ক'বা কোৱা আইফোন 10 ৰ প্ৰাইস 256GB হয় কিমানত দিবা তুমি কোৱা কিমানত দিব লাগে কোৱা 16000 টকা দিব পাৰিবা না 16000 দি দিলো 16000 টকা এনে মোক দামটো কৈছিল 17000 টকা 1000 টকা খাৰা ডিসকাউন্ট কৰি দিলে এইটো কিমানত দিবা কোৱা এটো 256GB সেম দামত দি দিবা ন এক্সআৰৰ প্ৰাইচটো কৈ দিয়া এইটো এক্সআৰ আছিল ৰেড কালাৰৰ 15000 মানে 15000 আৰু কিবা এটা কম কৰা মিস্টেক নাই 200 টকা এটা কমাই দিম যা আৰু 200 টকা কমাই দিছে চোৱা এক্সআৰ পাইছে ৰেড কালাৰত 15 হয় নে এইটো হয় 15 ডাইৰেক্ট ডাইনামিক আইল্যান্ড চাব পৰা এইটো আপোনাৰ বেটাৰী হেল্থ আছিলে 80 প্লাস আছিলে আৰু এইটো কিমান জিবি এইটো 128GB 128GB এইটো প্ৰাইচটো কৈ দিয়া ডাইৰেক্ট
এইটো 15 Pro হয়, এইটো মই দি দিম অনলি অনলি 92,000 90,000 90,000 ৰাউণ্ড এইটো কি মডেল আছিলে কোৱা এইটো 15 এইটোৰ প্ৰাইচটো কিমান দিবা কোৱা এইটোৰ প্ৰাইচ মই একেবাৰে ৰাউণ্ড ফিগাৰ কৰি দিলোঁ তোমাৰ 52,000 52,000 পাই আছে আপুনি ৰাউণ্ড ফিগাৰত ডাইৰেক্ট 52,000 তেৰা কেমেৰা লৈ যাব পাৰে কম্বিনেশ্যন চাব পাৰে ফোনৰ A1 কণ্ডিশ্যন আছে ডাইৰেক্ট ডাইনামিক আইলেণ্ড হয় 11ৰ প্ৰাইচটো কিমানত দিবা কোৱা যোৱা মই 21,000 দি দিম 21,000ত 11 দি আছে বেছি হৈছে নেকি এই ৰাউণ্ড ফিগাৰ কৰি দিয়া 20 সব ৰাউণ্ড ফিগাৰত ফোন পাই আছে 20,000ত পাইছে আপুনি 11 চ' জলদি মাইৰা মোবাইলত ভিজিট কৰক আজি কিবা এটা অফাৰ আৰু দিবা নেকি মোবাইলবোৰ লৈ যাওক। মই এটা কথা কৈ আছো এইবোৰ গোটেই দামী দামী ফোন আছিলে তাৰে মাজত এইটো 8 কিয় সোমাই আছে কিয় অফাৰ দিবা নেকি এইটো iPhone 7 হয় 32GB যোনে iPhone 7 নেকি মই লাষ্ট পাই গলো দেই যোনে iPhone 7 হয়। যোনে 3 পিচ মোবাইল ল'ব অ। তাক iPhone 7 টো গিফ্ট কৰি দিম 3 পিচ নালাগে যোৱা 2 পিচ ল'লে দুই পিচ নহয় এটা কাম কৰা কি অফাৰ দিয়ে বেলেগ কিবা এটা অফাৰ দিয়ে 3 পিচ 2 পিচ তো মানে ঠিক আছে তোমাৰ ভিডিঅ'টো যদি 10K ভিউজ যায় ভাল কমেন্ট কৰক এই ভিডিঅ'টোত ভাল কমেন্ট কৰি কিনে আপুনি এটা মোবাইল ল'ব আহক যদি আপুনি ভাল কমেন্ট কৰি কিনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে মোবাইল এটা ল'ব আহে তেনেহ'লে আপুনি এইটো ফ্ৰীত পাই যাব ডাইৰেক্ট ফ্ৰীত দিবানে দি দিম চোৱা ভিডিঅ'ত কৈ দিছে এইটো ফ্ৰীত দিব বুলি কৈ দিছে এই এটাই আছে এক পিচেই আছে আহক জলদি 10K ভিউজ কমপ্লিট কৰি কিনে আহক সেইটো লৈ যাওক ডাইৰেক্ট iPhone 7 ফ্ৰীত এনেই সস্তে মে सस्ते में ইয়াতে এণ্ড কাট কৰি দিয়া কাট